জীৱনত যিমানেই সমস্যা নাহক, প্ৰত্যাহ্বান নাহক, আপুনি অস্থিৰ নহ'ব। ভয়, চিন্তা, হতাশাৰ বিপৰীতে সাহস আৰু প্ৰত্যয়েৰে আপুনি সমস্যাৰ সৈতে মুখামুখি হ'বলৈ চেষ্টা কৰক। এই কথা ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল। এজন ৰজাই খুব সুন্দৰভাৱে তেওঁৰ ৰাজ্যখন পৰিচালনা কৰি আছিল। এদিন ৰজা তেওঁৰ গুৰুদেৱৰ ওচৰলৈ গ'ল আৰু গুৰুদেৱক প্ৰশ্ন কৰিলে, গুৰুদেৱ, এতিয়াতো আমাৰ ৰাজ্যখন সুন্দৰভাৱে চলি আছে। কোনোবা এটা দিন হয়তো এনেকুৱা আহিব পাৰে যে আমাৰ ৰাজ্যত অস্থিৰতা বিৰাজ কৰিব, কোনোবা শত্ৰুৱে আক্ৰমণ কৰিব। তেনেকুৱা সময়ত মোকাবিলা কৰিব পৰাকৈ মোক এটা উপায় দিয়ক। কিছু সময়ৰ পিছত গুৰুদেৱে এটা তাবিজ দি ৰজাক ক'লে, ইয়াত তোমাৰ বাবে এটা মন্ত্ৰ ৰাখিছোঁ, তুমি তাবিজটো লগত ৰাখিবা, যিদিনাই বিপদৰ তুমি অনুমান পোৱা এই মন্ত্ৰটো জপ কৰিবা। ৰজাৰ ৰাজ্য এদিন শত্ৰুৱে আক্ৰমণ কৰি অধিগ্ৰহণ কৰিলে। ৰজা কিছু সৈনিকৰ লগত পলাই গৈ এটা গুহাত লুকাই আছিল। ৰজাৰ তেনেতে সেই তাবিজটোলৈ মনত পৰিলে আৰু ৰজাই ভাবিলে, মোৰ সবাতোকৈ বেয়া সময়, গতিকে তাবিজটো খুলিলে আৰু তাত দেখা পালে যে লিখা আছে, এই বেয়া দিন তোমাৰ অন্ত হ'ব, অচিৰেই ভাল দিন আহিব, তুমি কষ্ট কৰা। লগে লগে ৰজাই সাহস পালে আৰু সৈন্য একত্ৰিত কৰি নিজৰ ৰাজ্যখনত শত্ৰুক আক্ৰমণ কৰি পুনৰ উদ্ধাৰ কৰিলে। বন্ধু, বেয়া দিন এদিন অন্ত হ'বই, ভাল দিন আকৌ আহিবই। মাত্ৰ সাহসেৰে আমি বেয়া দিনত যুঁজিব লাগিব।